নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিঙলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই বহুদিনৰ মূৰত পুনৰ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু মই ইয়াত DIYৰ দ্বাৰা কেনেদৰে গ্ৰ' বেগ মই তৈয়াৰ কৰিছোঁ আৰু মই তাত কেনেদৰে পাচলি খেতি কৰিছোঁ। খেতি নহয় আচলতে, ফ্ৰেঞ্চ বিন দুজোপামান ৰুইছোঁ আৰু তাতে তিয়ঁহ কেইজোপামান ভাবিছোঁ আপোনালোককো দেখাওঁ। আৰু নিজেই কিবা এটা কৰিলে আচলতে মনটো বহুত এটা আনন্দ লাগে। বজাৰত যি পাচলিৰ আজিকালি সাৰ দিয়া পাচলি আৰু ঘৰত যিহেতু আমি গোবৰ দি পেলাই আমি কৰোঁ, সেইবিলাক আমাৰ আচলতে স্বাস্থ্যৰ কাৰণেও ভাল। আমি সাৰ নিদিয়াকৈ আমি যিবোৰ আমি পাচলি কৰোঁ, বাহিৰত কৰিবলৈও দিগদাৰ বান্দৰ গৰু ছাগলীৰ পৰা। সেই ভাবিলোঁ ভিতৰতে মই কৰোঁ। ভিতৰতে আমাৰ সৰু চোতাল এখন আছে আৰু তাতে ভাবিলোঁ এনেদৰে গ্ৰ' বেগ তৈয়াৰ কৰি ঘৰৰ ভিতৰতে কৰোঁ। ফ্ৰেঞ্চ বিন তিয়ঁহ এনেদৰে ভাবিছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু আহকচোন চাওঁ। এইবিলাক ফ্ৰেঞ্চ বিন কৰিছোঁ। এইবিলাক আটাৰ বেগত কৰিছোঁ। 2 কেজি ধৰাৰ আটাৰ বেগবিলাক যোনবিলাক আহে সেয়া। আৰু এয়া নতুনকৈ তিয়ঁহ ৰুইছোঁ। তিয়ঁহবোৰ হৈছে চক'জ বেগবিলাকত আছে। আৰু এয়া হৈছে বাহিৰত ভেন্দি দিছিলোঁ, গৰুৱে খাই দিলে আগবিলাক। আৰু এইডোখৰ ডাঙৰ হৈছে। এইবিলাক ভেন্দি এই দুজোপা ভাল হৈ আছে, বাকী দুজোপা 4জোপাই হৈছিলে ভেন্দি বাহিৰত, বাকী দুজোপা গৰুৱে খালে। আৰু এয়া বাহিৰতো দিছিলোঁ 2জোপামান ফ্ৰেঞ্চ বিন, এইবোৰো বান্দৰে খাই দিলেহি আহি ফুলোতেই। আকৌ নতুনকৈ পাত ওলাই আকৌ ফুল ফুলিছে, লগা নাই বাহিৰত এতিয়ালৈকে। আৰু এইকেইটা কাটিব হৈছে, মই এইকেইটা কাটি লওঁ। এইটোহঁত ভেন্দি। এনেকৈ নিজেই কিবা এটা কৰিলে মনটো বহুত ভাল লাগে, নহয়নে বাৰু? আৰু এয়া ফ্ৰেঞ্চ বিন ফুলিছে। আগত যোনবোৰ ফুলিছিলে সেইবোৰতো বান্দৰেই খাই দিলে, নতুনকৈ আকৌ ফুলিছে। আৰু এইকেইজোপা বেঙেনাও ফুল ধৰিছে। আৰু এইকেইজোপা মোৰ বাহিৰত অপৰাজিতা ফুল। আৰু এয়া ভিতৰত টাবত দি থৈছিলোঁ ভোট জলকীয়া, এয়া ভোট জলকীয়া হৈছে। আৰু এয়া দীঘল জলকীয়াটো এয়াও লাগিছে। আৰু এজোপা নয়নতৰা, নয়নতৰা নহয়, অপৰাজিতা ফুলহে হয়। আৰু এইজোপা ৰঙা গোলাপ হয়, শিৱৰাত্ৰিত আনিছিলোঁ, পূৰা কাৰা ৰঙা, ধুনীয়াকৈ ফুলি আছে। আৰু এয়া বাহিৰত 9 o'clock হেঙিং কৰি দিছিলোঁ। আৰু এজোপা পাত ধুনীয়াকৈ ওলমি যায়, ভাল লাগে। আৰু এয়া আম গছ বাহিৰত, এইবাৰ আম সৰহকৈ লাগিছিলে, কিন্তু বেমাৰৰ কাৰণে আমবোৰ গেলি পৰি গৈছে। আৰু এজোপা লিচু নতুনকৈ লাগিছে, 6-7টামান এবাৰ ৰৈছে, অহা বছৰকৈ চাগে সৰহকৈ লাগিব। এয়াই আৰু দেখাবলৈ কিছু আছে, পাছত আপোনালোকক দেখাই থাকিম। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ।